দবকাৰ ভেলিউগুৰিৰ ইউনাইটেড ইংলিছ স্কুলৰ সুনাম এতিয়া চাৰিওফালে। ছাত্ৰ ছাত্ৰীৰ শিক্ষা আৰু অনুশীলন চালে আপুনি ধন্যবাদ জনাব বিদ্যালয়খনক। আজি মাত্ৰ কেইটামান দিন হৈছে এই বিদ্যালয়ৰ আৰম্ভণি। তাৰ মাজতেই এই বিদ্যালয়ৰ নাম এতিয়া মানুহৰ মুখে মুখে। আজি প্ৰথম বাৰ্ষিক ক্ৰীড়া সমাৰোহ আয়োজন কৰে বিদ্যালয় কৰ্তৃপক্ষই। আৰম্ভণিৰ দিনতে ছাত্ৰ ছাত্ৰীয়ে পেৰেড, বিদ্যালয়ৰ পতাকা উত্তোলন, বিহু নৃত্য, আৰৱিক গীত আদি কৰি বিভিন্ন কাৰ্যসূচীৰে উদ্বোধন কৰে বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ। য'ত উপস্থিত হয় কেইবাগৰাকীও অতিথি, মুখ্য অতিথি, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল। কঠীয়াতলী ছেণ্ট থমাছ ইংলিছ স্কুলৰ প্ৰিন্সিপাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কণ কণ ছাত্ৰ ছাত্ৰীৰ অনুশীলন আৰু পেৰেড সম্পূৰ্ণ দৃশ্য চাই ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনায়। আমি অকণমান পেৰেডৰ দৃশ্য দেখুৱাই লৈছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক ক্ৰীড়া সমাৰোহ চলাই নিব বুলি জানিবলৈ দিয়ে। লগতে ছাত্ৰ ছাত্ৰীক একোটা মেডেল আৰু চাৰ্টিফিকেট দিয়াও পৰিলক্ষিত হয়। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, শুনাই লৈছোঁ। আমি আপোনালোকে নিশ্চয় জানে, এইটো বছৰ প্ৰথম আমাৰ স্কুলখন ষ্টাৰ্ট কৰিছিলোঁ এইটো বছৰৰ এপ্ৰিলত। আৰু এই প্ৰথম আমাৰ স্পৰ্টছ উইকছটো আমি পাতিছোঁ। আৰু আপোনালোকৰ সন্মুখত দেখিছে আমাৰ ল'ৰা ছোৱালীবিলাক এই 5-6 মাহৰ ভিতৰত 5-6 মাহ 7 মাহৰ ভিতৰত যিখিনি এডভান্স হৈছে, ইনক্লুডিং পেৰেড লৈ পেলাই আপোনাৰ আৰবিক ডেন্স হৈছে, পেৰেডছ হৈছে, তাৰপিছত বিভিন্ন খেল ধেমালি আছে। ইতিমধ্যে আমাৰ প্ৰিন্সিপাল মেমে কৈছে আপোনাক, এইখিনি খেল আমাৰ চলি থাকিব, 3 দিন কাৰ্যসূচী কৰিব। আৰু 20 তাৰিখ আমাৰ এণ্ডিং চেৰিমনি হ'ব। এণ্ডিং চেৰিমনিত আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনবিলাক কৰা হ'ব। আমাৰ ইয়াত আমি প্ৰথমত যেতিয়া আমি গাৰ্জেনসকলক লগত লগ কৈছিলোঁ যে আমাৰ ইয়াত অনলি ডিপেণ্ডেবল কিতাপত নাথাকে, কিতাপৰ বাহিৰেও আমাৰ ফিজিকেলি মেণ্টেলি প্ৰিপেয়াৰ কৰা হ'ব ষ্টুডেণ্টক। আৰু যাৰ আমি ৱৰ্ড দিছিলোঁ, সেই ৱৰ্ডছ মতে আমি কামবিলাক কৰি গৈ আছোঁ। আৰু আপোনালোকৰ সন্মুখত আছে আমাৰ ল'ৰা ছোৱালীবিলাকে আজি এইখিনি কৰিবলৈ সক্ষম হৈছে। আৰু আগলৈ আমি চেষ্টা কৰি আছোঁ, আগন্তুক দিনত, আগন্তুক বছৰত আপোনালোকে নিশ্চয় চাব, ইয়াতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ দিব আৰু টেলেণ্ট হ'ব ল'ৰা ছোৱালীবিলাক। যোৱা আচলতে মাত্ৰ 6-7 মাহমান হৈছে, যথেষ্ট উন্নত হৈছে দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰী। এইটোৰ ক্ৰেডিট একচুৱেলি দিব লাগিব আমি আমাৰ টিচাৰসকলক। টিচাৰ ষ্টাফে বহুত মেহনত কৰিছে এইটো লৈ পেলাই। তেখেতসকলৰ কষ্টৰ ফলত আজি আমি ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ গাৰ্জেনসকলৰো ইচ্ছা নাথাকিলে নহ'ব। গাৰ্জেনসকলৰ ইচ্ছা আছিলে, গাৰ্জেনসকলো আমাৰ লগত লাগি আছে। গাৰ্জেনসকলেও যি কৈছোঁ গাৰ্জেনসকলে মানিছে। গতিকে গাৰ্জেন প্লাছ ট্ৰাষ্টি কমিটি প্লাছ আপোনাৰ ষ্টুডেণ্ট, টিচাৰ্ছ, এটা কম্বিনেশ্যন আছে, যাৰ কাৰণে আমি ইমানখিনি কৰিবলৈ পাইছোঁ। So good morning everyone. So we are with the United English School, Veliuguri School Authority, Management and all the staff. We are organizing the annual sports 2024 session 2025. So today is the first inauguration ceremony. Our chief guest was there, chief guest for the journey, principal of Kothiatoli St. Thomas School, guest of honor Sir Chandan Rabha from Kothiatoli Jatiya Vidyalaya, principal, then many others parents and many other dignitaries are there. So we had the march past, then drill display, then Bihu dance by Kasiolin Vidyaniketan. Then now we are going to have our sports. Another 2 days we will have. Then tomorrow will be the second day. Then the third day will be our closing ceremony. The closing ceremony, there will be our chief guest,
So that day we'll have the grand celebration. Thank you. কি কি খেল ধেমালি দিব ছাত্ৰ ছাত্ৰীক? We are going to have the relay race, tug over, 100-meter race, 200-meter race, then the shot put, sky ball, tunnel ball, in out, musical chair. All these sports will be there.